মাজনী মাজনী অ মাজনী শুনিছানে উঠা অলপ শুব দিয়া না আৰুনো কিমাননো হোৱা উঠা ক্লাছ যাবৰে হ'ল তোমাৰ পৰা নহব আৰু উঠিলা যোৱা আৰু ক্লাছ আছে নহয় ৰেডি হোৱা মা মই যাওঁ চাহ খাই যোৱা মাজনী মা মই অলৰেডি বহুত লেট আহি খামহি বাই কি যে হ'ব এই ছোৱালীজনীৰ পৰা আহিলা বাকিবোৰ ক'ত এতে আহি আছে মধুস্মিতা ক'ত তাই আহি আছে মে আই কামিং ছাৰ আহা আহা সোমাই আহা ছাৰ এইটো বুজাই দিয়ক এইখিনি এনেকে হ'ব এইটো এইখিনি মই চাই দিছো এইখিনি এতিয়া লিখি লোৱা বাকিখিনি ইহঁতৰ পৰা চাই ল'বা ঠিক আছে হৈছে নে হৈছে ছাৰ সোমাব পাওনে আহা আহা ইমান দেৰি কিয় হ'ল চাইকেলখন বেয়া হ'ল থৈ আহিলো সেই তাতে চকী এখন আছে লৈ আহা কি হৈছে
তেতিয়াহ'লে নেক্সট চেপ্টাৰটো কাইলৈ চাম কালিলৈ অলপ সোনকালে আহিবা ঐ এই ছোৱালীজনী ভাল লাগিছে ক'ত শেষ কৰা না এজনী ধনী ঘৰ ছোৱালী হয় তোলে ক'ত পুতিব তই ইয়াত আছ মই ঘৰলৈ গলিগে বুলিহে তোক বেয়া বস্তু খাবলৈ মনা কৰিছো নে কেলে ল'ৰা তাইক পোৱাৰ পাছত চব বাদ দি দিম তাইক পোৱা আশাটো বাদ দে আৰু ল'ৰা বাৰু চাবি তই এদিন পতাই আহিম ভাই বচোৱা ওলাই আহ অভি তাক এইফালে পঠিয়াই দে প্লিজ ভাই বচোৱা নহ'লে বহুত মাৰিবহি মোক তই মাজত নোসোমাবি ইয়াক আজি মোৰ পৰা কোনেও বচাব নোৱাৰে আৰু হৈছে কি আৰু কি কৰিলে এই কুকুৰক আজি বহুত দিনৰ পৰা চাই আছো বহুত দিনৰ পৰা ছোৱালী এজনীৰ ওপৰত মানসিক অত্যাচাৰ চলাইছে আৰু আজি হাতো উঠাইছে তাই মোৰ জিএফ হয় আপুনি এইবোৰত নোসোমাব তোৰ যিয়েই নহওক তই এজনী ছোৱালী কেনেদৰে মানসিক অত্যাচাৰ কিয় কৰিবি আৰু মই তহঁতৰ মাজত সোমোৱা নাই তোৰ অত্যাচাৰ সহিব নোৱাৰি তাই মানসিক অশান্তি হৈছে আৰু তোক মই ভালকৈ বুজাবলৈ যাওঁতে তই মোক কথা শুনাও হা তাই মোৰ জিএফ হয় আৰু মই যিটো বিচাৰিম এইটোৱে হয় মই তাইক শাসন কৰিমেই একদমেই চুপ তাই তোৰ জিএফ হ'ল বুলি হাতৰ পুতলা নহয় আৰু তাই নিজস্বতাও আছে নাৰীক আৰু অধীন নহয় সঁচা ভাল পোৱাত অত্যাচাৰ নাথাকে আৰু তোৰ এই অত্যাচাৰৰ বাবে তাই কিমান মানসিক কষ্টত আছে এবাৰ ভাবি চাবি এয়া সঁচা ভাল পোৱা হ'বই নোৱাৰে এই ইয়াক বুজাই লাভ নাই ই শাস্তি পালেহে ঠিক হ'ব ছোৱালীৰ আগত বীৰত্ব দেখাও হা সাহস আছে যদি মোৰ আগত দেখাবি মোৰ ভুল হৈ গ'ল দাদা প্লিজ মোক মাফ কৰি দিব ক্ষমা আমাৰ ওচৰত নহয় তাইৰ ওচৰত বিচাৰিবি যা আজিলৈ অভিয়ে ক'লে বাবেহে এৰিছো আৰু নেক্সট টাইম যদি এনেকুৱা কৰ এই বিকৰালৰ বিকৰাল ৰূপ দেখি যাবি যা ক'ত যাও এইটো ক'ত যায় উচ্চনুত মই কৈ আছো শুনাচোন কি হ'ল তোমাৰ নামটো জানিব পাৰিম নেকি কিয় লাগে মোৰ নাম জানি কি কৰিবা এনেই চিনাকি হ'বলৈ মোৰ কোনো ইচ্ছাও নাই তোমাৰ লগত চিনাকি হ'বলৈ ব'লা মধুস্মিতা এই বাদ দে বৈ ঐ এইকেইটা চাহ আজিও ৰৈ আছে ৰৈ থাকিবলৈ দে নাচাবি ইহঁতলৈ ঐ শুনাচোন কি হ'ল
নামটো নকলা যে? তুমি মোৰ কাৰণে এনেকৈ সদায় সদায় ৰৈ নাথাকিবা, মোৰ প্ৰব্লেম হয়। ঐ তই তাক কিবা কলি নিও, আগতে যে সদায় ৰখি থাকে এতিয়া যে ৰখি নাথাকে? মোৰ কি দৰকাৰ সি ৰখি থাকে বা নাথাকে? নহয় অ, সি তোক ভাল পায় হ'বলা। সেইবোৰ চব সকলোবোৰ মিছা। চাওঁ আঁতৰি দিয়া। মইনা আমাৰ লগতো দুআষাৰ পাতা। এই ইয়াক মাৰ। এই বিকৰাল থকালৈকে তহঁতৰ অতপালি ইয়াত নচলে। ছোৱালী জোকাব আহ হা, যা। অভি তই ঠিকে আছনে? আছো। বাকী তোৰ কথাবোৰ মই গম পাইছো, ই মোক সকলো কথাই ক'লে। তই যদি সঁচাকৈ সেই ছোৱালীজনী ভাল পাৱ কৈ দিবি মনৰ কথাবোৰ, নহ'লে বহুত পলম হৈ যাব। কম ৰ না। সময়ৰ কথা সময়ত কবি, সময় গুচি গ'লে কিন্তু কৈ লাভ নাই। আৰু হ'ব দে। মই এই লগৰ আগত আছো। কি নাম তাই? কনাবে জলদি। ফালতু নকৰ, জলদি ক। তাইৰ নামটো নিকি? লগৰ যে ৰাহুলক লগ পাইছিলো, তাৰ পিছত শুনাচোন, মোৰ নাম ৰাহুল, অভি লগৰে হয়। দেখিছিলো তোমাক তাৰ লগত। এই সি মানে তোমাৰ লগৰ নেকি? তাইক ভাল পায়। তাই নাম্বাৰটো দিব পাৰিবা নি বাৰু তুমি? তাই নাম্বাৰটো নুখুধাকে দিলে বেয়া পাব। তেনেহ'লে তুমি মোৰ নাম্বাৰটোকে লৈ লোৱা। দিয়া। হ'ব বাৰু নকওঁ দিয়া। হ'ব যোৱা।
ৰাহুল ক'ত আছা? এই মোৰ ভাল খবৰ এটা আছে ন, গম পোৱা নাই? মানে জব এটাৰ কাৰণে যে এপ্লাই কৰিছিলো, জবটো পাই গলো। পাৰ্টি খাবি ৰ। মধুস্মিতাই ফোন কৰিছে, ৰিচিভ কৰ। হেল্ল', মই ঘৰৰ ওচৰতে আছো, কোৱা। নিকিয়ে মানে অভিক লগ কৰিম বুলি কৈছে। ক'ত আছা তোমালোক? আমি এই নৈ পাৰতে আছো। ঠিক আছে, আমি তালৈকে গৈছো। আৰু শুনা, তুমিও আহিবাচোন, অলপ কথা অলপ আছে। ঠিক আছে হ'ব। ঐ, তোক নিকিয়ে মাতিছে। ক'ত আছে সিহঁতি? এতিয়া মই গৈ আহোঁ। তই ক'ত যা? মোকো মাতিছে। তইচোন কৈছ আকৌ বোলে নিকিয়ে লগ কৰিব মাতিছে। আহিলা? কিয় মাতিছিলা কোৱা? তুমি বুজি নোপোৱা নি? মানে তোমাক কিয় মাতিছো বুজি পোৱা নাই? তুমি বা কিয় মাতিলা আজি? তুমি এতিয়াও বুজা নাই কিয় মাতিছিলো? নাই। আৰে বাবা, ময়ো তোমাক ভাল পাওঁ। ধেমালি কিয় কৰিছা? পিছে সেইদিনা কিয় কৈছিলা আজিৰ পৰা ৰৈ নাথাকিবা বুলি? মই যেনিবা ক'লোৱে তেনেকে, তুমি কিয় নহাকে থাকিব লাগে? তোমাৰ প্ৰব্লেম হয় বুলি কোৱাৰ কাৰণেহে নহাকে আছিলো। আৰে মই যিটোকে কওঁ সেইটোকে মানি লোৱা ন তুমি? তুমি মোক সঁচাকে ভাল পোৱা? সঁচা। সিহঁতৰ যোৰা লাগি গ'ল আৰু।